বাৰীত ভেন্দি ঢেৰ লাগিছে আজি দুপৰীয়া ভেন্দি বনাইছিলোঁ তাকে বনাই দেখুৱাম বোলক এয়া ভেন্দিখিনি ধুই লৈ সৰু সৰুকৈ কাটি ল'লোঁ আৰু ইয়াতে জোখমতে নিমখ হালধি দিছোঁ আৰু এয়া দিছোঁ 3-4 চামুচমান বেচন দি ভালকৈ সানি ল'লোঁ অলপ শুকান নিচিনা হৈছে সেইকাৰণে অকণমান পানী ছটিয়াই দিছোঁ তেতিয়া ভেন্দিখিনিত মানে বেচনখিনি ভালকৈ লাগি যাব এয়া চাওক বেচনখিনি ভেন্দিত ভালকৈ লাগি গ'ল এয়া বাৰীৰে দাংবডি আছিলে সেইকেইডালো ভাজি আছোঁ আলুৰ লগত এয়া তেল দিছোঁ তেলতে ভেন্দিখিনি ভালকৈ ফ্ৰাই কৰি লৈ এয়া উঠাই ৰাখিছোঁ আৰু ভেন্দি ভাজি থাকি যোৱা তেলতে নহৰু আদা জলকীয়া খুন্দি লৈ ভাজি দিছোঁ আৰু এয়া হৈছে বিলাহী পেষ্ট দুটা বিলাহী পেষ্ট কৰিছিলোঁ তাৰে আধাখিনি দিলোঁ আধাখিনি বেলেগত দিম আৰু এতিয়া দি দিছোঁ জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু এয়া হৈছে পিঁয়াজখিনি এনেকৈ টুকুৰা কৰি কাটি লৈ দি দিছোঁ এতিয়া দি দিছোঁ নিমখ আৰু হালধি ভেন্দিখিনি ফ্ৰাই কৰোঁতেও নিমখ হালধি দিয়া আছে সেইকাৰণে বেছিকৈ দিয়া নাই এতিয়া ফ্ৰাই কৰি ৰখা ভেন্দিখিনি দি ভালকৈ মিহলি কৰি লৈছোঁ ভেন্দিখিনি সিজিয়ে আছে বৰ বেছিকৈ নেভাজোঁ 5 মিনিটমান ভজাৰ পিছত ভাজিখন হৈ যাব এতিয়া ভাত বাঢ়ি ল'লোঁ কি আছে কৈ গৈছোঁ এয়া দাংবডি আলুৰ ভাজি ভেন্দিৰ ভাজি দাইল কণী আলুৰ দম বনাইছিলোঁ চেংমৰা শাকৰ ভাজি লগত এটা জলকীয়া আৰু অকণমান আমৰ আচাৰ